নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 91 সংঘৰ প্ৰথমটো দিন। আমি জাষ্ট আহি পাইছোঁ। ইয়াত স্কুটিত আহিলোঁ, তো পাৰ্কিঙত স্কুটি ৰখালোঁ। সেয়া খুৰী দুগৰাকী। তো আজি প্ৰথম দিনটোত কি কৰিলোঁ আপোনালোকক দেখাই যাম। তো যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পাৰ্কিঙৰ পৰা এতিয়া অধিৱেশনস্থলীলৈ গৈ আছোঁ। এয়া দুগৰাকী খুৰী। আজি কেনেকুৱা লাগিছে খুৰী? খুব মানে অপেক্ষাৰ অন্তত আজি আমাৰ ক'ভিড সৃষ্টিৰ পিছত আমাৰ ইমান 3টা বছৰ মূৰত আজি অধিৱেশন এটা খুব মানে স্মৰণীয় হৈ ৰ'ব ডিব্ৰুগড় জিলাত। আমাৰ মানে বৰ্ণনা কৰিব নোৱাৰোঁ, ভাষা নাই ক'বলৈ। ইমানেই উৎফুল্লিত হৈ পৰিছোঁ। কালিৰে পৰা ভকত বৈষ্ণৱৰ ফুট বৈছে আমাৰ ককা নীলমণি বাগ্মীবৰ সমন্বয়ৰ ক্ষেত্ৰত খুব ভাল লাগিছে। ইয়াৰ ইমানেই ভাল লাগিছে আমি প্ৰকাশ কৰিব পৰা নাই। তো গৈ আছোঁ, তাত কি হয় আপোনালোকক দেখাই যাম। ৰ'বা, ইমান ধুনীয়া লাগিছে, বগা লাগিছে। তো আমি গৈ আছোঁ এতিয়া গামোচাৰ মুখ্য কাৰ্যালয়। ইমানেই খোজ কাঢ়িছোঁ, পথাৰে পথাৰে ভাগৰি গৈছোঁ। তো আৰু বহুত যাব লাগিব, দেখিছেনে? তো বলক গামোচা কাৰ্যালয়টো যাম। তো দেখিছেনে এইটো পতাকা তোৰণ হ'ব। এইটো পতাকা তোৰণ কৰিব। আমি তাত গৈ আছোঁ। পোৱাগৈ নাই, ইমানেই খোজকাঢ়ি আছোঁ, তো বলক তাহাঁতি পালে হেৰি গামোচা লৈয়ে গৈছে, দেখিছে নাই? গাড়ীয়ে লৈয়ে গৈছে। আহা আৰু সোনকালে যাওঁ। এয়া জীৱন ৰং কিছুমান লগ পাই খুব ভাল লাগে। আমাৰ আইসকলে এনেকৈ গামোচা জপাত ব্যস্ত হৈ আছে, যিহেতু আমি গামোচা সমিতিৰ লগত জড়িত হৈ আছোঁ। গামোচা জাপি আমনি লাগি গ'ল, অলপ ওলাই আহিলোঁ বাহিৰৰ চাওঁতে। ইমানেই খোজ কাঢ়িব, তথাপিতো গোটেই ৰাউণ্ডটো ঘূৰিব নোৱাৰিব। তো আৰু 2 দিন বাকী আছে, ইমানখিনি কৰিলোঁ। এতিয়া অলপ বাহিৰলৈ ওলাই আহি দেখিছেনে সেৱা বাহিনীৰ শিবিৰটো চালোঁ। খুব বহুত ডাঙৰ সেৱা বাহিনী আগফালে বনাইছে। গাভৰু দলংখন বাঁহেৰে সাজি উলিয়াইছে। যিকেইজনে সাজিছে বহুত ধুনীয়াকৈ সাজিছে, মানে ক'বলৈ ভাষা নাই। কৃষ্ণ নলবাৰী জিলাৰ সেৱক সেৱিকাসকলক আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখলৈ আহিবলৈ সেৱা নিবেদন কৰিলোঁ। নলবাৰী জিলাৰ সেৱক সেৱিকাসকলক আমি ওলাই কিছুমান হেৰি চাব পাৰি চাগে। গ্ৰন্থমেলা সোমাই আহিবলৈ গৈ আছে। কেইজন লগ পালোঁ। বহুত দেৰি নকওঁ খালি দেই। আইডিয়া কেঁচু আছে, কেঁচু আনি আহিছোঁ। কাঠৰ নিচিনা লাগিছে। এতিয়া বিহু বিহু লাগিছে। এয়া আৰু গ্ৰন্থমেলা অলপ ঘূৰিলোঁ, প্ৰথম দিন যিহেতু, আৰু 2 দিনটো বাকী আছে। আজি